ব্যক্তিগত নহয় আৰু মনজিৎ শৰ্মাৰ কথা মই ক'বলৈ নাযাওঁ কাৰণ তেওঁৰ নিজৰ দৃষ্টিভংগীৰে তেওঁ কি কয় ক'ব মোৰ যিটো দৃষ্টিভংগী মই সেইটো কৈছোঁ তেখেতক মই এজন পৰিচালকে সদায় ৰেচপেক্ট কৰোঁ শ্ৰদ্ধা কৰোঁ তেওঁৰ কামখিনি ভাল আৰু মই সদায় বিচাৰোঁ যে তেওঁৰ পৰিয়ালটো ভালকৈ থাকক তেওঁৰ সংসাৰখন ভালকৈ থাকক কাৰণ এজনী ছোৱালী আছে তেওঁৰ প্ৰায় 10 বছৰ বয়স তেওঁৰ এজনী ছোৱালী আছে আৰু মাক দেউতাকৰ মাজত এনেকুৱা ধৰণৰ ঘৰুৱা বেমেজালিবোৰে সদায় সন্তানৰ ওপৰত ক্ৰিয়া কৰে আৰু এগৰাকী মাক হিচাপে মই সেইটো সদায় অনুভৱ কৰোঁ যে তেওঁলোকৰ এই যদি তেওঁলোকৰ মনত কিবা সৃষ্টি হৈছে কি কাৰণত মই নাজানো যদি সৃষ্টি হৈছে সেইবোৰ আঁতৰ হওক তেওঁলোকে ভালকৈ থাকক মই সদায় সেইটোৱে বিচাৰিম আপুনি পৰিয়ালৰ কথা কৈছে এগৰাকী ছোৱালী আছে তেখেত তেওঁলোকৰ আপোনাৰো ছোৱালী আছে আপোনাৰো এটা পৰিয়াল আছে আপোনাৰ যিটো মাতৃ পিতৃ পৰিয়াল সেইটো সকলোৱে পৰিচিত গতিকে এই পৰিয়ালৰ ক্ষেত্ৰতো যথেষ্টখিনি ডেফিনেটলি কৰে আজি চাওক এতিয়া মই খুব ট্ৰান্সপাৰেণ্টলি কাম কৰোঁ আৰু মই খুব স্পষ্টবাদী মানুহ কাৰোবাৰ মই টেলেণ্টক যদি মই ৰেচপেক্ট কৰোঁ সেইটো মই লুকাই নাৰাখোঁ কেতিয়াও আৰু মোৰ ঘৰখনে মোৰ স্বামী মোৰ ছোৱালী মোৰ মা দেউতাই মোক জানে মই কি কৰি আছোঁ আৰু মোৰ কাৰণে মই তেওঁলোকৰ প্ৰতিহে কিন্তু সদায় মানে ৰেচপনচিবল মই তেওঁলোকৰ প্ৰতিহে মই উত্তৰদায়ী আৰু মোৰ দৰ্শকখিনিৰ প্ৰতি দৰ্শকে মোক আজি এইটো স্থানত উঠাইছেহি বা এইখিনি পৰ্যায়লৈকে মোক নিয়াইছে আৰু মই আই বিলিভ ইন মাই ৱৰ্ক মই সদায় চিনচিয়াৰলি কাম কৰি গৈ আছোঁ আৰু তাৰ মাজত জীৱনত এনেকুৱা ঘাট পৰিঘাট বহুত আহে বহুত গৈ থাকে কিন্তু মই এতিয়া এই মুহূৰ্তত মই এটা কথা ক'ব পাৰোঁ যে মোৰ নিজৰ স্থিতিটো সবল কাৰণে মোৰ আজি মোৰ স্বামীৰ লগত আছে মোৰ পৰিয়ালবৰ্গ মোৰ লগত আছে ইয়াতকৈ মই কি ক'ম আৰু সেইটো এটা অতি ডাঙৰ কথা আপুনি আৰু এটা কথা কৈছে মাজতে যে আৰ্থিকভাৱে সহায় কৰিছিল আৰু যিগৰাকী মহিলাই আপোনাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে মহিলাগৰাকীও জ্ঞাত আছিলে জ্ঞাত যথেষ্ট জ্ঞাত আৰু যিহেতু মোৰ প্ৰডাকশ্যনতে কাম কৰিছিলে যিহেতু চিৰিয়েলখন আৰু সেই চিৰিয়েলখনৰ প্ৰডাকশ্যনটো তেওঁলোক দুজনে মিলিয়ে মোক প্ৰপ'জেলটো দিছিলে যে আমি কামখিনি কৰোঁ আৰু তাৰপাছত সেই মোটামুটি চিৰিয়েলখনৰ পিছৰ ভাগতে বোধহয় তেওঁলোকক সহায় কৰা হৈছে আৰু তেনেকুৱা আৰ্থিক সহায় আমি বহুতক কৰোঁ আচলতে মোৰ যিখিনি চাৰাউণ্ডিঙত মানুহ থাকে তেনেকৈ সময়ে সময়ে বহুত মানুহ মোৰ ওচৰলৈ আহে কেতিয়াবা তেনেকুৱা ধৰণৰ আমি সহায় আমাৰ সামৰ্থ্য অনুযায়ী আমি কৰিবলৈ চেষ্টা কৰোঁ গতিকে যদি কাৰোবাৰ ইণ্টেনশ্যন বেয়া থাকে যদি মানুহৰ মানসিকতা বেয়া থাকে ডেফিনেটলি সেইটো পৰ্যায়লৈকে নাযায় কেতিয়াও মানুহ আৰু মই এতিয়াও কওঁ মই আগতেও কওঁ মই সদায় কওঁ যে এটা পৰিয়ালক সদায় বান্ধি ৰখাৰ ক্ষমতাটো মই বৰ গুৰুত্ব দিওঁ আৰু এটা পৰিয়ালক সদায় মানে নটটো ক্ৰিয়েট কৰি থাকে দুইজনৰ ওপৰত কিন্তু গিৰেক ঘৈণীয়েকৰ দুজনৰ ওপৰতে এটা পৰিয়ালৰ বিশ্বাসযোগ্যতা নিৰ্ভৰশীলতা তেওঁলোকৰ মৰম চেনেহ আন্তৰিকতা নিৰ্ভৰ কৰে এতিয়া তেওঁলোকৰ মাজত ঘৰুৱাভাৱে মানে নাজানো আমি সম্পূৰ্ণ অজ্ঞাত এতিয়া বাহিৰত আহি তেওঁলোকে মোৰ নামটো লৈ পেলাই যেতিয়া উচ্চাৰণ কৰিছে মই সাংঘাতিক দুখ পাইছোঁ আৰু তাৰ কাৰণে মই এতিয়া আইনৰ ব্যৱস্থা ল'বলগীয়া হৈছে কাৰণ যিহেতু মই এতিয়ালৈকে এজাহাৰ দেখা নাই তেওঁ কেনেকৈ দিছে কাৰণ ডমেষ্টিক ভাইলেঞ্চৰ তেওঁৰ স্বামীৰ ওপৰত দিছে খালি বাৰে বাৰে টেগলাইনত আহিছে যে মই পৰিচিত কৰিছোঁ যদি তেওঁলোকে এজাহাৰ দাখিল কৰিবলৈ গৈছে সেইটো তেওঁলোকৰ কাৰণে অপকাৰী হ'ব কিন্তু তাৰমানে আপুনি ক'ব বিচাৰে যে আপোনাৰ এই গোটেই প্ৰসংগটোত তিল মানুহ আপোনাৰ দুখ নাই মোৰ দুখ নাই কাৰণ তেওঁলোকৰ মই বাৰে বাৰে কৈছোঁ তেওঁলোকৰ পৰিয়ালবৰ্গত তেওঁলোকৰ নিজৰ মাজত কি ঘটিছে কি নঘটিছে আমাৰ কনচাৰ্ণ নহয় সেইটো একেবাৰে নহয় আজি মোৰ অজ্ঞাতে মোৰ নাম লৈ পেলাই যিকোনো জেগাত যিকোনো এখন কণ্ডল হ'ব পাৰে মোৰ অজ্ঞাতে সেইটোত যদি মোক দায়বদ্ধ কৰি পেলাই মোক যদি দায়ী কৰি পেলাই সেইটো যেন সমীচীন হ'ব কালি এতিয়া মই যেতিয়া এই ইনচিডেণ্টটো মানে নিউজত যেতিয়া মই পাইছোঁ তেতিয়া মই শ্ব' কৰি আছোঁ মেৰকুচিত নলবাৰী মেৰকুচিত মই শ্ব' কৰি পেলাই মই মোটামুটি 1:30 বজাত ঘৰ আহি পাইছোঁহি আই ৱাজ টোটেলি কমপ্লিটলি ইগন'ৰেণ্ট মই নাজানো ক'ত কি হৈছে কি ঘটনা হৈছে তেওঁ যেতিয়া ডমেষ্টিক ভাইলেঞ্চৰ হেৰি দিছে যে তেওঁক মাৰধৰ কৰিছে বুলি কৈছে মোক কৈছে আই ডোণ্ট নো কি হৈছে মই নিউজত গম পাইছোঁহি আহি 1:30 বজাত মই গম পাইছোঁহি এতিয়া মোৰ কথাটো হৈছে কি মই যেতিয়া থিয়েটাৰত ব্যস্ত হৈ আছোঁ মই নাটক কৰি আছোঁ কিন্তু মোৰ নামটো আচাৰি বাৰে বাৰে সেইখিনি সময়ত কিয় আনি থকা হৈছে কি বুলি ভাবে তাৰমানে কিয় কিবা সন্দেহ এইটো সন্দেহটো মই কি বুলি ক'ম এতিয়া মানুহৰ মানসিকতাক আপুনি এছেছ কৰিবলৈ বৰ দিগদাৰী হয় আৰু তেওঁলোকৰ সম্পূৰ্ণ ব্যক্তিগত কাৰণ কি কাৰণত মোৰ নামটো তেওঁলোকে আনিছে সম্পূৰ্ণ ব্যক্তিগত কথা আৰু হয় তেখেতৰ লগত মই বহুত কাম কৰিছোঁ একেলগে বহুতেই কাম কৰিছোঁ আৰু এটা পৰ্যায়লৈকে আমি পাৰিবাৰিকভাৱে কিছুমান কথা পতা হয় যে মই মোৰ বয়স বেছি বা মোৰ নিজৰ স্থিতি অনুসৰি মই তেওঁলোকক সেইখিনি সদায় ছাজেষ্ট কৰোঁ যে মানুহৰ পৰিয়ালটো ভালকৈ থাকিব লাগে আৰু সন্তানটোৰ কাৰণে সদায় চিন্তা কৰিব লাগে কাৰণ তেওঁলোকৰ গৃহকণ্ডলৰ বিষয়ে আজি নহয় কিন্তু বহুত আগৰ পৰা শুনি আহিছোঁ আমি যেতিয়াৰ পৰা মনজিৎ শৰ্মাৰ মই নাম শুনিছোঁ তেতিয়াৰ পৰা গৃহকণ্ডলৰ কথা শুনি আহিছোঁ কিন্তু এইটো এক্সাম মই তেওঁলোকৰ মাজত গৃহকণ্ডল প্ৰচুৰ পৰিমাণে ঘটে মই এটা বস্তু আচৰিত পাওঁ যে এটা ঘৰত এহাল দম্পতীয়ে ইমান কণ্ডলৰ পিছত একেটা ঘৰত কেনেকৈ থাকিব পাৰে তেওঁলোকে কিন্তু এই 12-13 বছৰ সংসাৰ তেওঁলোকে পাৰ কৰি আহিছে
কিন্তু সেই 12 বছৰ সংসাৰ তেওঁলোকৰ বোলে অজস্ৰ কণ্ড লৈছে অকল মোক বুলি নহয় বহুত মহিলাক লৈ তেওঁলোকৰ আগে পিছে কণ্ড লৈছে কিন্তু এইবাৰ তেওঁলোকে নিজলৈ আহিছে কাৰণ এইবাৰ তেওঁলোকে এটা নাম পাইছে এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে ইয়াৰ আগতো বহুত মহিলাক লৈ মই শুনিছোঁ তেওঁলোকে সেইখিনি কথা যে তেওঁলোকৰ মাজত